হেল্ল' ক্লাছ আজিৰ নৰ্থ ইষ্ট জিকে ছিৰিজত ৩৫টা ছলিড MCQৰ লগত অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছসমূহ ইনক্লুড কৰা হৈছে। মই কুৱেশ্যনৰ আনচাৰবোৰ কৰাৰ আগত তোমালোকে নিজে আনচাৰটো কৰিবলৈ চেষ্টা কৰিবা আৰু ৩৫ৰ ভিতৰত কোনে কিমান মাৰ্কছ পাইছা মোক কমেণ্টত জনাবা। আৰম্ভ কৰিছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যনটোৰ লগত। কুৱেশ্যনটো হৈছে when was the Toklai Tea Research Institute established? কোন চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে 1839, 1874, 1925 আৰু 1911। ইয়াৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 2টো হৈছে the first known ruler of Assam। অসমৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যন এ সম্বৰচুৰ, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি মহিৰাংগা, অপশ্যন ডি হতকাসুৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মহিৰাংগা। কুৱেশ্যন নম্বৰ 3 ইউৰেনিয়াম ইজ এভেইলেবল ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট? উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত ইউৰেনিয়াম পোৱা যায়? অপশ্যন এ মণিপুৰ, বি ত্ৰিপুৰা, অপশ্যন চি আছাম, অপশ্যন ডি মেঘালয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি মেঘালয়া। Question number 4 Nagaland share its international border with which country? নাগালেণ্ডে কোনখন দেশৰ সৈতে অন্তঃৰাষ্ট্ৰীয় সীমা ভগাইছে? অপশ্যনসমূহ হৈছে চাইনা, নেপাল, বাংলাদেশ আৰু ম্যানমাৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ম্যানমাৰ। Question number 5 Historic name of Mizoram is? মিজোৰামৰ ঐতিহাসিক নামটো কি আছিল? অপশ্যন এ খাচী হিলছ, অপশ্যন বি গাৰো হিলছ, অপশ্যন চি লুচাই হিলছ। ইয়াত লুচাই হ'ব, এইটো এল হৈ আছে, এইটো আই হ'ব। অপশ্যন ডি চিংগল হিলছ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লুচাই হিলছ। কুৱেশ্যন নম্বৰ 6টো হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্ট্ৰী ইজ চিটুৱেটেড ইন? ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ সন্ন্যাসীৰ মঠটো ক'ত আছে? অপশ্যন এ ছিকিম, বি বিহাৰ, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি আছাম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 7টো হৈছে নেম দ্য হট স্প্ৰিং ফাউণ্ড ইন ছিকিম। ছিকিমত থকা গৰম পানীৰ উহক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনসমূহ হৈছে ইউমে চামডং, টাটা পানী, চুমাথাং আৰু গৰম পানী। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব এ ইউমে চামডং। কুৱেশ্যন নম্বৰ 8 অৰুণাচল প্ৰদেশ ষ্টেট চিম্বল ফৰ এ বাৰ্ড ইজ? অৰুণাচলৰ ৰাজ্যিক পক্ষী কোনবিধ? অপশ্যন এ ননগিন, অপশ্যন এ ননগিন, অপশ্যন বি হৰ্ণবিল, এইটো হৰ্ণবিল হ'ব, প্ৰিণ্টিং মিষ্টেক হৈছে, অপশ্যন চি ভাবুক, অপশ্যন ডি হোৱাইট উইংড উড ডাক। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি হৰ্ণবিল। কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য আইৰণ লেডি অফ মণিপুৰ? মণিপুৰৰ আইৰণ লেডি বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন এ হৈছে থংগাক লাইৰেম্বি, অপশ্যন বি ইৰেমা, অপশ্যন চি ইৰম চানু শৰ্মিলা, অপশ্যন ডি চাপি লেইমা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইৰম চানু শৰ্মিলা। আৰু তেওঁক কিয় আইৰণ লেডি বুলি কোৱা হয় তোমালোকে যিসকলে জানা মোক কমেণ্টত জনাবা। কুৱেশ্যন নম্বৰ 10 ইটাংকি নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন? ইটাংকি নামৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? মণিপুৰ, ছিকিম, নাগালেণ্ড, মেঘালয়। ক'ত অৱস্থিত ইটাংকি নামৰ নেশ্যনেল পাৰ্কখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি নাগালেণ্ড। কুৱেশ্যন নম্বৰ 11 হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন আছাম? অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? এইটো কুৱেশ্যন আনচাৰ চাগে সকলোৱে জানা। অপশ্যন এ 7, বি 5, চি 6, ডি 4। কেইখন আছে ৰাষ্ট্ৰীয় উদ্যান অসমত? অপশ্যন এ 7, অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। কুৱেশ্যন নম্বৰ 12 হায়েষ্ট ৱাটাৰফল ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাত কোনটো? অপশ্যনসমূহ হৈছে ট্ৰিপল ফলছ, নহকালিকাই ফলছ, কাকচাং ফলছ আৰু কাইনৰেম ফলছ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি নহকালিকাই ফলছ। কুৱেশ্যন নম্বৰ 13 হুইচ ষ্টেট হেজ দ্য ফাৰ্ষ্ট ছানৰাইজ ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম সূৰ্য উদয় হয়? অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ, অপশ্যন বি আছাম, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ৱেষ্ট বেংগল।
ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত প্ৰথম সূৰ্য উদয় হয় এইখিনিতে অলপ ব্ৰেক টাইম লৈ লৈছোঁ ভিডিঅ'টো ভাল পাই আছা যদি লাইক কৰিবা কাৰণ তোমালোকৰ এটা লাইকে বহুতখিনি মোটিভেট কৰে ভিডিঅ' বনাবলৈ আৰু তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায় আৰু তেওঁলোকৰো প্ৰিপেয়াৰেশ্যনত কিবা নহয় কিবা অলপ হেল্প হয় আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে মই আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ তোমালোকৰ বাবে লৈ আহি থাকিব পাৰোঁ এতিয়া আইছোঁ কুৱেশ্যন নম্বৰ 14ত দিছে যে হুৱেৰ ইজ জাম্পুই হিলছ জাম্পুই নামৰ পাহাৰখন ক'ত অৱস্থিত ছিকিম আসাম অৰুণাচল প্ৰদেশ অৰ ত্ৰিপুৰা ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব জাম্পুই হিল চিটুৱেটেড এট ত্ৰিপুৰা কুৱেশ্যন নম্বৰ 15 কংলেইপাক ইজ দ্য হিষ্টৰিক নেম অফ হুইচ ষ্টেট কংলেইপাক কোনখন ৰাজ্যৰ ঐতিহাসিক নাম হয় অপশ্যন এ মেঘালয়া অপশ্যন বি মণিপুৰ অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি ত্ৰিপুৰা ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি মণিপুৰ কুৱেশ্যন নম্বৰ 16 হুইচ 3 কাউণ্ট্ৰিজ সাৰাউণ্ড অৰুণাচল প্ৰদেশ আৱৰি থকা তিনিখন দেশৰ নাম ক'ব লাগে অপশ্যন এ হৈছে চাইনা ভূটান ম্যানমাৰ অপশ্যন বি চাইনা বাংলাদেশ এণ্ড ম্যানমাৰ অপশ্যন চি ভূটান বাংলাদেশ এণ্ড চাইনা অপশ্যন ডি ম্যানমাৰ ভূটান এণ্ড বাংলাদেশ ইয়াতো চাইনাত থাকিবই আমাৰ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চাইনা ভূটান এণ্ড ম্যানমাৰ কুৱেশ্যন নম্বৰ 17 Assam University is situated in অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড় শিলচৰ যোৰহাট অৰ নান অফ দিছ এইকেইটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব কাৰেক্ট ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি শিলচৰ কুৱেশ্যন নম্বৰ 18 ফাৰ্ষ্ট নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ইজ ইন ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত মণিপুৰ শ্বিলং হাৰিয়ানা এণ্ড নাগালেণ্ড কি হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মণিপুৰ কুৱেশ্যন নম্বৰ 19 হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম অসমত থকা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা কিমান বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানে জৈৱিক সংৰক্ষিত এলেকা ইয়াৰ অপশ্যন এ হৈছে 1 বি 3 চি 2 ডি 4 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি 2 অসমত দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু সেই দুখনৰ নাম কি হয় তোমালোকে মোক কমেণ্টত জনাবা কুৱেশ্যন নম্বৰ 20 হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে অপশ্যন এ 9 বি 7 চি 8 ডি 10 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি 7 আৰু সেই ৰাজ্যকেইখনৰ নাম কি হ'ব তোমালোকে মোক কমেণ্টত জনাবা কুৱেশ্যন নম্বৰ 21 এজ অন 31st March 2022 হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ জিলা কেইখন অপশ্যন এ 34 বি 35 চি 33 ডি 32 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি 35 কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে অপশ্যন এ চাইনা বি নেপাল চি ম্যানমাৰ ডি ভূটান ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ডি ভূটান আৰু এখন দেশ আছে যিয়ে অসমৰ সীমা স্পৰ্শ কৰে সেইখন দেশৰ নাম কি সেইখন দেশৰ নাম হৈছে বাংলাদেশ কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ইন দ্য বৰাক ভেলী নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত এ ডিক্ৰং বি বগী নদী চি কুশিয়াৰা ডি ভৰলু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি কুশিয়াৰা আৰু এখন আছে বৰাক উপত্যকাৰ নদী সেইখনৰ নাম হৈছে সুৰমা কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কি অপশ্যন এ হোলং বি শাল চি টিক ডি পিপল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব এ হোলং কুৱেশ্যন নম্বৰ 25 পুৱা মক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম অসমৰ কোনখন ঠাইত পুৱা মক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত অপশ্যনসমূহ হৈছে শিৱসাগৰ তেজপুৰ যোৰহাট আৰু হাজো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ডি হাজো কুৱেশ্যন নম্বৰ 26 নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট
যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? অপশ্যন এ তাৰাই, বি তামৈ, চি টুকলাই, ডি টিংৰাই। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি টুকলাই। কুৱেশ্যন নম্বৰ 27, এই কুৱেশ্যনটো অলপ প্ৰিণ্টিং মিষ্টেক হৈ আছে। ইয়াত হ'ব হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। ইয়াত নহ'ব, ইয়াত হেজ হ'ব। ইয়াৰ অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা আছে? অপশ্যন এ ধুবুৰী, বি তিনিচুকীয়া, চি কৰিমগঞ্জ, ডি কামৰূপ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব এ ধুবুৰী। ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে আৰু বাকী যিকেইখন ডিষ্ট্ৰিক্ট দিছে সেইকেইখনৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই। কুৱেশ্যন নম্বৰ 28, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড? নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ ছিকিম, বি অৰুণাচল প্ৰদেশ, চি আছাম, ডি নাগালেণ্ড। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 29, দ্য ছাংগাই ডিয়াৰ ইজ এন endangered subspecies found in which part of India? বিপন্ন প্ৰজাতিৰ ছাংগাই হৰিণ ভাৰতৰ কোন ঠাইত পোৱা যায়? এ গুজৰাট, বি ঝাৰখণ্ড, চি আছাম, ডি মণিপুৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ডি মণিপুৰ। কুৱেশ্যন নম্বৰ 30, which is the first feature film of Arunachal Pradesh directed by Dr. ভূপেন হাজৰিকা? ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা অৰুণাচল প্ৰদেশৰ প্ৰথমখন চলচ্চিত্ৰ কোনখন আছিল? অপশ্যন এ এৰাবাটৰ সুৰ, বি প্ৰতিধ্বনি, চি মেৰী ধৰম মেৰী মা আৰু ডি ধৰমবীৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি মেৰা ধৰম মেৰী মা। Question number 31, Lake Palak is the largest natural lake of which of the following state? পলক নামৰ সৰ্ববৃহৎ বিলখন নিম্নলিখিত কোনখন ৰাজ্যত আছে? অপশ্যন এ মিজোৰাম, অপশ্যন বি মেঘালয়, অপশ্যন চি ছিকিম, অপশ্যন ডি নাগালেণ্ড। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মিজোৰাম। Question number 32, in which year was the Mizoram Accord signed? কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1975, অপশ্যন বি 1985, অপশ্যন চি 1976, অপশ্যন ডি 1986। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 1986। অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ আনচাৰটো ক'ব পাৰিবানে তোমালোকে? ইয়াৰ আনচাৰটো হ'ব 1985, 15 আগষ্ট। Question number 33, which person from Northeast state first got দাদাচাহেব ফাল্কে award? দাদাচাহেব ফাল্কে বঁটা পোৱা উত্তৰ পূবৰ প্ৰথমজন কোন আছিল? অপশ্যন এ সত্যজিৎ ৰে, অপশ্যন বি ফকৰুদ্দিন আলী আহমেদ, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব নান অফ দিছ। দাদাচাহেব ফাল্কে বঁটা পোৱা প্ৰথমজন আছিল দেৱিকা ৰাণী। Question number 34, the Duzuko Valley is located in the border of which two states? ডুজুকো উপত্যকা কোন দুখন ৰাজ্যৰ সীমাত অৱস্থিত? অপশ্যন এ মণিপুৰ এণ্ড মিজোৰাম, অপশ্যন বি নাগালেণ্ড এণ্ড মণিপুৰ, অপশ্যন চি মিজোৰাম এণ্ড ত্ৰিপুৰা, অপশ্যন ডি মেঘালয় এণ্ড মিজোৰাম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব বি নাগালেণ্ড এণ্ড মণিপুৰ। আজিৰ চিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 35, দ্য নৰ্থ ইষ্ট কাউন্সিল ৱাজ ফৰ্মড ইন উত্তৰ পূব পৰিষদ কোন চনত গঠন হৈছিল? তোমালোকৰ অপশ্যনসমূহ হৈছে 1974, 1978, 1971, 1970। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 1971, অপশ্যন নম্বৰ চি। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। তোমালোকে 35ৰ ভিতৰত কোনে কিমান মাৰ্কছ পালা মোক জনাবা কমেণ্টত।